নমস্কাৰ। আজি পুনৰবাৰ মোৰ চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো কুশলে আছে। আজি মই আপোনালোকৰ মাজলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এটি উল্লেখযোগ্য কবিতা কৰতল কমল কমল দল নয়ন এই কবিতাটি লৈ আহিছোঁ। এই কবিতাটিৰ আৰম্ভ কৰাৰ আগেয়ে মই মহাপুৰুষজনাৰ বিষয়ে সংক্ষেপে দুআষাৰমান উনুকিয়াব বিচাৰিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমৰ এগৰাকী যোগস্ৰষ্টা পুৰুষ। তেখেতে 1449 চনত নগাঁৱৰ আলিপুখুৰী নামৰ ঠাইত জন্মগ্ৰহণ কৰিছিল। শ্ৰীমন্ত শংকৰদেৱ অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক, অসমীয়া জাতি সাহিত্য সংস্কৃতি নিৰ্মাতা, সমাজ সংগঠক। মহাপুৰুষ শংকৰদেৱক তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱে সৰ্বগুণাকৰ শব্দৰে অভিহিত কৰিছিল। শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত এটি ভক্তি বিষয়ক কবিতা হৈছে কৰতল কমল কমল দল নয়ন। মহাপুৰুষজনাই বিদ্যা শিক্ষা আৰম্ভ কৰিয়েই অ আ ক খ শিকিয়েই 12 বছৰ বয়সতে এই কবিতাটো লিখি উলিয়াইছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মাত্ৰ 12 বছৰ বয়সতে আকাৰ ইকাৰ নোহোৱাকৈ লিখা এই সুন্দৰ আৰু আচৰিত 8 শাৰীৰ কবিতাটো এনেধৰণৰ: কৰতল কমল কমল দল নয়ন ভৱদৱ দহন গহন বন শয়ন নপৰ নপৰ পৰ সতৰত গময় সভয় মভয় ভয় মমহৰ সততয় খৰতৰ বৰখৰ শতদশ বদন খগচৰ নগধৰ ফনধৰ শয়ন জগদঘ মপহৰ ভৱভয় তৰণ পৰপদ লয়কৰ কমলজ নয়ন। এই সুন্দৰ কবিতাটিৰ অৰ্থ এনেধৰণৰ: কৰতল কমল অৰ্থাৎ হাতৰ তলুৱা পদুমৰ দৰে ৰঙচুৱা। কমল দল নয়ন অৰ্থাৎ পদুমৰ পাহিৰ দৰে চকু। ভৱ দৱ দহন অৰ্থাৎ সংসাৰ দুখ নাশ কৰোঁতা। অৰ্থাৎ আমি সংসাৰত যি দুখ যন্ত্ৰণা পাওঁ সেই সকলোবোৰৰ নাশ কৰোঁতাই হ'ল ভগৱান কৃষ্ণ। গহন বন শয়ন অৰ্থাৎ গভীৰ জলত শয়ন কৰোঁতা। নপৰ নপৰ পৰ অৰ্থাৎ যাৰ চৰণ যুগল অৰ্থাৎ ভৰি দুখন মাটিত পৰো নপৰোকৈ থকা শ্ৰেষ্ঠজন। সতৰত গময় অৰ্থাৎ সততে গমন কৰাজন। সভয় মভয় ভয় যিজনে ভয়ৰ পৰা অভয় দান কৰে। মমহৰ সততয় অৰ্থাৎ সদায় অহংকাৰ হৰণ কৰে। আমাৰ মানৱ জীৱনত যি অহংকাৰ উদ্ভৱ হয় সেই অহংকাৰ তেখেতে হৰণ কৰি নিয়ে। খৰতৰ বৰখৰ অৰ্থাৎ ক্ষিপ্ৰভাৱে
শৰ বৰ্ষণ কৰা। শতদশ বদন অৰ্থাৎ ৰাৱণ বধ কৰোতাজন। খগচৰ নগধৰ অৰ্থাৎ গৰুড়ত উঠাজন আৰু গোবৰ্ধন ধাৰণ কৰোতাজন। ফণধৰ শয়ন অৰ্থাৎ সাপৰ ওপৰত শয়ন কৰাজন। জগদঘ মপহৰ তাৰ অৰ্থ জগতৰ পাপ মোচন কৰোতাজন। ভৱ ভয় তৰণ ইয়াৰ অৰ্থ হৈছে সংসাৰৰ ভয়ৰ পৰা ত্ৰাণকৰ্তাজন, যিজনে আমাক পৰিত্ৰাণ দিয়ে। পৰপদ লয় কৰ অৰ্থাৎ শ্ৰেষ্ঠজনৰ পদত লয় হোৱা, বিলীন হৈ যোৱা। কমলজ নয়ন অৰ্থাৎ পদুমৰ দৰে চকু যাৰ। এনেদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ এই কবিতাটোৰ জৰিয়তে বিষ্ণু আৰু বিষ্ণুৰ অৱতাৰ শ্ৰীৰামচন্দ্ৰ আৰু শ্ৰীকৃষ্ণৰ বৰ্ণনা কৰিছে। আজি মই এইখিনি সংক্ষেপে আপোনালোকৰ জ্ঞাতাৰ্থে বৰ্ণনা কৰিলোঁ। পুনৰ আকৌ নতুন এটা কবিতা লৈ আপোনালোকৰ আগত উপস্থাপন কৰিম। তেতিয়ালৈকে পুনৰবাৰ নমস্কাৰ জনালোঁ।